আৰু যদি আজি প্ৰথমবাৰ কাৰণে মোৰ ভিডিঅ' চাইছে তেন্তে নমস্কাৰ, মোৰ নাম লিপিকা। চ' আজি আহিছোঁ এটা ৰোড ট্ৰিপত, বেছি মানুহ নহয়, আমি 4টা। চ' আমি 4টা আহিছোঁ এতিয়া অৰুণাচলৰ ফালে। এতিয়া টিপি ওচৰত পাইছোঁহি। চ' মই আপোনালোকক ভিউবিলাক দেখাম, চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু ইয়াৰ পিছতো ক'ৰবাত যাম। চ' গোটেইখিনি চাই থাকিম, আপোনালোকে লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। সকলে ইয়াতে কাপোৰ ধুইছে, এয়া পূৰা ওপৰৰ পৰা পানী আহি আছে। এইফালে ভিউ পূৰা পানী, ৱাটাৰফলছ আছে এইফালে। হা বাঁহেদি পূৰা মানে পাইপ লগাই নিচিনাকৈ পাইপডাল টেপৰ চিষ্টেমত পানীটো পৰি আছে, পাইপ লগাই দিছে পূৰা নিজৰা পানীত। এইফালে ভিউ, এয়া কাপোৰ মেলি থৈছে, এয়া আমি কেইটা আহি আছোঁ, আৰু এইফালে এজনো আছে। এইফালে চোৱা। চ' মানে অকণমান নামি পেলাই আহিছোঁ, অকণমান চাই লওঁ, বাকী আগলৈও যাওঁ, আগলৈও দেখাই থাকিম আপোনালোকক। সেইটো ওচৰত যাওঁচোন, কাপোৰে ধুই আছে ন, কাপোৰে ধুই আছে, কি কৰি চাম আৰু এইখিনিয়ে চাওঁ। এয়া পূৰা এতিয়া পানীৰ দিন, তাতে পূৰা পানী বৈ আছে চাওকচোন। এয়া ৰ'দো পূৰা ধুনীয়া ভিউ আহিছে। লোকেশ্যনৰ পৰা আহি গ'লোঁ, আমি ৰীল বনালোঁ, ফটোজ উঠিলোঁ। চ' সেইবিলাক চাবৰ কাৰণে মোক ইনষ্টাগ্ৰামত আপোনালোকে ফ'ল' কৰিব। চ' মই তলত ডেছক্ৰিপশ্যনত দি দিম মোৰ চেনেলটো, চ' তাত ঠিক কৰি ল'ব। চ' এতিয়া মেইন যোনটো টিপিৰ ৱাটাৰফল, চ' সেইফালে গৈ আছোঁ, তাত গৈ পেলাই আপোনালোকক দেখাইছোঁ, চাই থাকিব ভিডিঅ'। এয়া আমাৰ ৰীত আছে পিছফালে, একদম পূৰা চাৰ্ট টাৰ্ট খুলি শুই লৈছে, গেঞ্জি পিন্ধি। এইফালে আছে বা, আৰু এইফালে আছে মিষ্টাৰ। আমি পূৰা গৈ আছোঁ, গৈ পোৱাই নাই, ইয়াৰ পূৰা লাগিছে আমনি, কৈছে কেতিয়া পাম, আৰু এতিয়া শুয়ে গ'লগৈ, টোপনি আহিয়ে গ'লগৈ তোমাৰ ৰীতৰ পূৰা টোপনি আহি গ'লগৈ। আৰু আমি একদম লগ পাম আপোনালোকক জেগাত গৈ পেলাই। গাইজ ফাইনেলি আহি পাই গ'লোঁ মেইন ডেষ্টিনেশ্যন আমাৰ। এতিয়া গৈ আপোনালোকক দেখুৱাই আছোঁ এইটো ৰাস্তাটো। ইফালে আগলৈ আৰু চেঁচা যায়, বোমডিলা, এইবিলাক চব ইফালে যায়। তাৰপাছত এতিয়া আহি পালোঁ টিপি ৱাটাৰফল। এইফালে পূৰা পানী পৰি আছে। এয়া ভাগিন হাই কৰা, এতিয়া ব'লক দেখাই আছোঁ, তাতো পূৰা একদম ফটো চটো উঠিম। চ' এয়া আহি পাই গ'লোঁ ফাইনেলি ইয়াত। হা জুচ খাবা ৰ'বা। এয়া ফাইনেলি পাই গ'লোঁ ইয়াত। পানীৰ ওচৰলৈ যাব পৰা নাই, আমি কাপোৰ কানি একো নানিলোঁ, যাবই পৰা নাই। চ' তোমাক এইবিলাক কোৱা কি হৈছে, আহি কেনেকুৱা লাগিছে? আচ্ছা, যাওঁ লগাই আছে ইফালে। পিংকি তোৰ কেনেকুৱা লাগিলে? মজা। আপোনালোকে যদি অহা নাই আহিব ইয়ালৈ, আহিব টিপিলে, একদম বহুত ধুনীয়া। আৰু এতিয়া মানে এই ছিজনটোত আহিলে বহুত ধুনীয়া। তুমি কিবা ক'বা, তোমাক কেনেকুৱা লাগিলে? গুৱাহাটীৰ পৰা একদম ৰাতিপুৱাই আহিছোঁ টিপি যাবলৈ। ইয়াৰ পৰা গুচি আহিলোঁ, আৰু আমি ইমান বেছি ভিৰ নহয়, একদম একো কৰিব নোৱাৰি, যেনে তেনে এটামান ৰীল বনাবলৈ মেনেজ কৰিলোঁ। ত' ইয়াত আহিলে আপোনালোকে আহিব পাৰে, ভালুকপুঙৰ ৰাস্তাটো পাৰ হৈ পেলাই অলপ দূৰ আগত। এনেইতো পাছ দৰকাৰ হয়, কিন্তু আজি এতিয়া চাগে বৰ্তমান লগা নাই নেকি, আমি নোহোৱাকৈ আহিব পাৰিলোঁ। আৰু আহিব পাৰিম নে নাই চিয়ৰ নাছিলোঁ, কিন্তু আহি পাই গ'লোহি। ত' ইয়াৰ পিছতো আৰু বেলেগ ক'ৰবাত গৈ আছোঁ, চ' তাত গৈ পেলাই দেখাই আছোঁ, চাই থাকিম। তাৰ পৰা আহি পালোঁ আমি, এতিয়া আহিছোঁ মৌচুমী পৰম্পৰালৈ।
এখন আমাৰ মোৰ হাতীতলিত আছে তাৰপিছত ইয়াতে আহি ইয়াতে খাওঁ আৰু লাঞ্চ কৰাৰ টাইম আচলতে গ'লে আৰু 3টা বাজি গ'ল কিন্তু আমি যিহেতু দেৰি হৈ গ'ল চ' ইয়াতে আহিছোঁ ইয়াৰ এম্বিয়েঞ্চটো বহুত ধুনীয়া মই দেখাই আছোঁ আপোনালোকক ৰ'ব মই দেখাই আছোঁ আপোনালোকক এণ্ট্ৰেঞ্চটো গণেশৰ মূৰ্তি এটা আছে এইখিনি আমি অৰ্ডাৰ কৰিছোঁ চ' এতিয়া মই মোৰ প্লেট জল্দি ফুল কৰি লওঁ তাৰপিছত আপোনালোকক কি লৈছোঁ কৈ আছোঁ খানা আহি গ'ল এইটো বাটাৰ নান প্লেইন নান তাৰপিছত এইটো কিবা চিকেন মছালাম নতুন আজি ফাৰ্ষ্ট টাইম খাম এইটো মাছৰুম কাৰী আৰু এই চেলাড আৰু অকণমান আচাৰো আছে আৰু ষ্টিম ৰাইচো দিছিলোঁ ষ্টিম ৰাইচটো অহা নাই ইয়াত চবেই খাই আছে পুৰা ব্যস্ত খোৱাত মই খাওঁ আৰু এতিয়া ফালে ইয়াত ৰথ মেলা হৈ আছে ইয়াত হৰিসভা ইয়াত মই আপোনালোকক দেখাইছোঁ চাব পুৰা মেলাও হৈ আছে পুৰা দোকান এয়া ইয়াত এয়া হৰিসভা য'ত দুৰ্গা পূজা হয় সেইখিনিতে বাকী মেলা পুৰা দোকান এইবোৰ মানুহ বহুত ভিৰ ৰাস্তাত পুৰা জেলেপি ওলাইছে কিবা কিবি মিঠাই মানে দুৰ্গা পূজাৰ নিচিনাই হৈছে আৰু ইফালেও পুৰা ভিৰ লাগিছে কিনিব লাগে একো নাই বাৰু এতিয়া ভাবিছোঁ এয়া শনি মন্দিৰ আছে এইখিনিতে শনি মন্দিৰটো সেৱা কৰিলোঁ শনিবাৰ সেইকাৰণে শনি মন্দিৰটো আহিছোঁ ওচৰতে যেতিয়া সেৱা কৰি ল'লোঁ আৰু তাৰপিছত এয়া জেলেপি ওলাইছে দাদাহঁতে পুৰা জেলেপি বনাইছে মানে আইচক্ৰীম জেলেপি য'ত দিয়ে আৰু জেলেপি কেনেকৈ দিছে জেলেপি পোৱা কিমান পোৱা 40 শনি মন্দিৰতো পুৰা ভিৰ লাগি আছে বাকী এয়া পুৰা ভুজিয়া নিমকি জেলেপি 40 টকা পোৱা দিছে এয়া বাকী পুৰা ৰাস্তা ভিৰ এতিয়া চিভিল চাৰিআলিত থকা ডেইলি নিডছখনত আহিছোঁ অকণ দুটামান বস্তু ল'ব আছে নিডছত গ'লোঁ গৈ পেলাই বস্তু কেইটামান লৈছোঁ এতিয়া এটা বেলেগ স্পেচিয়েল জেগাত আহিছোঁ আপোনালোকক দেখাই আছোঁ কি মই এইকেইটা এইয়া তেজপুৰৰ ফেমাছ দুটকীয়া সমোচা দিবচোন এক প্লেট এইজন খুৰাই এয়া গণেশ মিল চাৰিআলিতে এয়া বনাই খুৰাই এতিয়া সন্ধিয়া আছে আৰু বেছি নাই কমেই আছেগৈ ন ফুল বনাই নে ইয়াত চাগে ফুল কিমানমান ঘূৰাই দিছোঁ 800 piece, 800, 900 piece. মই মানে মাজতে গম পালোঁ বনাই বুলি মই অহা নাই প্ৰথম আহিবলৈ খুৰাৰ তাত টেষ্ট কৰি যাওঁ চ' ইয়াকো ক'লোঁ ইয়াকে চাওঁ গৈ পেলাই চাওঁ আজিকালি 2 টকাত কি পায় ন সেইকাৰণে আহিছোঁ এতিয়া টেষ্ট কৰি চাওঁ আপোনালোকে চাব আৰু আপোনালোকে আহিব পাৰে ইয়ালৈ এয়া চামোচা ঢালি আছে পুৰা তেলত আপোনালোকেও আহিব ইয়ালৈ গণেশ মিল চাৰিআলি একদম চুকত হয় দাদাৰ দোকান আৰু টেষ্টি একদম ধুনীয়া বনাইছে একদম চিংৰা খোৱা মানে মুডটো যেতিয়া থাকে তেতিয়া পুৰা আহি খাবলৈ গৰম ঠাণ্ডা বুলি নাথাকে ন যোন সমোচা লাভাৰ আৰু তেওঁলোকৰতো সদায় খাব ত' মই মানে আহিলোঁ যেতিয়া বোলো আজিয়ে ট্ৰাই কৰি যাওঁ তেতিয়া ভাল হ'ব খালোঁ এয়া পেকিঙো কৰাই লৈছোঁ দাদাহঁতৰ পৰা এয়া লৈ লৈছোঁ পেকিং চ' ভিডিঅ'টো মই এইখিনিতে শেষ কৰিছোঁ যদি ভিডিঅ'টো মোৰ চাই ভাল পালে তেন্তে প্লিজ লাইক কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বাটনটো প্ৰেছ কৰি দিব থেংক ইউ বাই